ৰখছো ৰ এই দেখো ডাউৰি ডাউৰি আহিছে পুৱাই পুৱাই কিবা আহিছে নিশ্চয় কোনোবাই খেদিছে বল হাতত ৰ এই ঐ ঐ সিহঁতে কিয় দাইল লাগে তাৰ পৰা তাৰ নিশ্চয় ভুতচু দলছে দাউৰে গা ভাল লাগিলে হয় ভাই তাক কিহে খেদিছিল তাকে বল বল কমলা মঞ্জ খেয়ে গেছি যো হলক যো 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 আস্তে আস্তে যাই যাবান দূৰত বাপরে জহয় যাবি তাতে বানপানী কি কৰা যায় মই অলপ ঘৰৰ কামকে কৰোঁ এই বেৰা চেৰা ভাঙি গৈছে ভাইটি দা তুমি এই ৰাতিপুৱা ক'ত গৈছিলা নাই নাই ওলাই গৈছো এনে হয় নেকি ঠিক আছে মই চাহ বনাইছোঁ তুমি চাহখিনি খাই ওলাই আহা মই অলপ কাম কৰি আছোঁ অ ৰুজ তই কি কৰি আছা ভাই এই হোৱাটছএপ চলাই আছো অলপমান বনাই না কি কৰি আছা এগলাখান কি কৰিবি ভাই এটা আপেল লগত মেছেজ কৰি আছো ৰ চেনি খাই থাকোঁতে লৈ নাহে কিয়া মই তাকে ভাবি আছো আনো না নানো তই দেচোন উপায় কিবা এটা উপায় দি তই যি লাগে মই দিম তই কেৱল পলাই আন পৰে আনিবি ৰ মোৰ ওপৰত দাদাও আছে সি নানাকে মই আনিলে বেয়া হয় না কথাটো বাচ্চা দেখা তোক যি লাগে মই দিম তই কিবা পলাই আন পৰে আনিম ৰ 2 মান লগ কেৱল আন আন লগতে পাৰ্টিটোও লৈ তাক পাল্টি লাগে মোক উঠি ভালিব তাইৰে কথা বাদ দিয়ে তই আৰু তাৰে কথা কৈ থাকা হয় দাদা এবাৰ সুধি চাব লাগিব তাৰ ওচৰতে মই ল'ম ডিচিশ্যন তই যোনদিনা আহিবি তাৰে আগে মোক খবৰ দিবি এতিয়া যাওক দে তোক যি হয় লাগে মোক কবি মই কৈ দিম যা দে ভাই দাদা অঁ ক'ৰবাত যোৱা নেকি মই কাম অলপ আছে তালৈ যাম কিয় কিবা কথা আছিল নেকি কথা এটা আছিল কোৱাচোন মানে মই এটা কথা ভাবিছিলোঁ কি কথা কি কথা হ'ল মানে মই জনে ছোৱালী ভাল পাইছিলোঁ কি এইবিলাক কি ক'লা মোৰ আগত আজিলৈকে সেইবিলাক ময়ে কল্পনা কৰা নাই কোনো ছোৱালীৰ পিছত ঘূৰা নাই কোনো এজনী ছোৱালী ক'ব নোৱাৰে আৰু মোৰ আগত এইবিলাক সাহস ক'ত পালি তাৰমানে বুজি পাইছোঁ তুমি মোক নিজৰ দাদা বুলি গণ্যই নকৰা আৰে মই সেইটো কথা কেইটাই কৰোঁ দাদালৈ গণ্য কৰোঁ মই তোমাক তেনেহ'লে এইবিলাক মোৰ আগত নকবিয়েই নকবিয়ে আজি যদি মাউজত থাকিলহেঁতেন তোক মই নকৰোঁ এইবোৰ নাই শুনতে পস্তাইছোঁ আজি নকবি বুলি কৈছোঁ নকবিয়েই মই যি কওঁ তাকেই কৰিবি মই তোমাতকৈ বহুত ডাঙৰ হয় যদি মোৰ কথা নুশুনা মোতকৈ যদি আগত বিয়া পাতা তেনেহ'লে গাঁৱৰ মানুহে মোক কি বুলি ক'ব ওলাব নোৱাৰা হ'ম এইটো কথা বুজি পাইছনে দাদা এটা কথা কওঁ মই যিটো ছোৱালী ভাল পাওঁ সেই ছোৱালীৰ মাক দেউতাকে মোক মাত্ৰ এমাহ সময় দিছে যদি এমাহৰ ভিতৰত মই বিয়া পাতিব নোৱাৰোঁ তেতিয়াহ'লে তাইক বেৰত বিয়া দিব তুমিয়ে কোৱা কি কৰোঁ মই এতিয়া মই সেইবিলাক ভুল কাম কৰিবলৈ মানা কৰিছিলোঁ নে আগতে এতিয়া গাঁৱৰ মানুহে কি ক'ব মোৰ সন্মান ক'ত ৰ'ব সেইবিলাক ভুল কাম নকৰিবিয়ে এই মাটি বাৰী সা সম্পত্তি মা দেউতাহঁতে মোৰ নামত লিখিবলৈ দি গৈছে গতিকে তোৰ সিমান পাৱাৰ নাই মই যি কওঁ তাকে কৰিবি তুমি কি ক'ব বিচাৰিছা এখন ঘৰত তোমাৰ কোনো অধিকাৰ নাই তাৰমানে কি মা দেউতাই মই এখন ঘৰত ৰাস্তা পৰা আনিছে মতুৰি আনিছে নেকি হে মই সেইবিলাক নাজানো মই যি কওঁ তাকে কৰিবি নহ'লে দাদা এটা কথা কওঁ তুমি মোক জিনকে কৈছ যে তোমাৰ চাকৰি এইখন ঘৰ মোৰ সন্তানে নহয় আৰু শুনা তোমাক এটা কথা কওঁ তাইক নাটো মই আনিম ফাইনেল কি ক'লি মোৰ কথা নুশুনা নেকি নুশুনো মই যি কওঁ তাকেই কৰিবি বুলি কৈছোঁ মই এতিয়া আহোঁ মোৰ সময় নাই
এই মাটি বাৰী সা সম্পত্তি মা দেউতাহঁতে মোৰ নামত লিখি কৰি দি গৈছে গতিকে তোৰ সিমান পাৱাৰ নাই মই যি কওঁ তাকে কৰিবি ভাইটি অ' ভাইটি এটা ভাল খবৰ আহিছে ভাইটি 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 এইবিলাক কি কৰিছা ভাইটি কি হ'ল তোমাৰ কোৱাচোন ভাইটি ভাইটি কি হৈছে কোৱাচোন দাদা তুমিতো কৈছিলাই এখন ঘৰ নহয় বোলে মাউতা যিহেতু গ'ল মাউতাই সেইকাৰণে ময়ো মাউতাৰ লগতে গুচি গ'লো ভাইটি তুমি এইবিলাক কি কৰিছা তুমি সোনকালে কিবা ভাইটি দাদা ভাইটি 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 নমস্কাৰ আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ এটা ভিডিঅ'টোত লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক যদিহে আমাৰ চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে কাষত থকা ঘণ্টিটো দবাই দিয়ক আমাৰ ভিডিঅ' কেৰেক্টাৰসমূহৰ শ্যামল আব্দুল মানস আৰু ইমৰান ধন্যবাদ জয়